আজি আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন আমাৰ এই গড়েশ্বৰ সমষ্টিতে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ডিভিজনৰ মজিয়াতে এখন গেষ্ট হাউচ নিৰ্মাণ কৰা আজি আধা কিলা স্থাপনৰ কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীখন মানে কৰিব পাই মই খুবেই সুখী হৈছোঁ। যিহেতু 2 মহলীয়া এটা বিল্ডিং ইয়াত নিৰ্মাণ হ'ব। ERMৰ স্কিমৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলিব হিচাপে আজি যিহেতু গড়েশ্বৰ সমষ্টিত এনেকা গেষ্ট হাউচ বৰ্তমান আমি পোৱাই নাই বৰ্তমান নাই। PWD IB হিচাপে আছে যদিও একদম জৰাজীৰ্ণ হৈ আছে হিচাপে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সন্মানীয় আমাৰ BTRৰ EM দিগন্ত বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভাগৰ কৰ্তৃপক্ষসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই কথা চিন্তা কৰাৰ কাৰণে মই তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিয়ে নহওক যিখিনি বৰ্তমান কাম কৰি থকা দেখিছোঁ ERMৰ স্কিমৰ দ্বাৰা ভালেই কাম কৰি আছে। বাৰিষা ছিজনৰ কাৰণে কিছু কাম উঠাব পৰা নাই। এতিয়া যিহেতু খৰালিৰ সময় আহিছে নিশ্চয় তীব্ৰ গতিত কাম চলিব বুলি কৈছে আৰু মাৰ্চৰ ভিতৰতে কামখিনি কমপ্লিট হৈ যাব বুলি তেখেত বিভাগীয় কৰ্তৃপক্ষ CSD ডাঙৰীয়াই কৈছে। সেইটো কাৰণে ডিপাৰ্টমেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত মানে 96 লাখ ধাৰ্য কৰা বুলি ক'লে হিচাপে ভালেই কাম হ'ব। সেইটো বিশেষ ক'ব লগা নাই। যিহেতু আমি নিজেই আছোঁ চাব লাগিব আৰু সেইখিনি এৰিয়া গেষ্ট হাউচটো অলপ সজাই তোলাৰ কাৰণেও অলপ চিন্তা চৰ্চা কৰিছে। ইৰিগেশ্যন ডিভিজনৰ যিখিনি মাটিৰ এৰিয়া 25 বিঘা মাটি আছে ইয়াত হিচাপে যথেষ্ট সুবিধাও আছে ইয়াত কাম কৰিবৰ কাৰণে। এতিয়া কামৰ দায়িত্ব আমাৰ ওদালগুৰিত এজন ছোৱালী এজনেই পাইছে মানে আয়ন দৈমাৰী বুলি। তেখেতৰ নেতৃত্বতে এই অনুষ্ঠানটো কৰাটো দেখিছোঁ আৰু তেখেতে পোৱা বুলি গম পালোঁ। কিমান দিনত সম্পূৰ্ণ হ'ব? এইটো মাৰ্চলৈকে কমপ্লিট হৈ যাব বুলি কৈছে। মাৰ্চত কমপ্লিট হ'বই লাগিব এইটো, নহ'লেতো আৰু এক্সটেনশ্যন কৰিব লাগিব। যিয়ে নহওক আমাৰ গড়েশ্বৰ সমষ্টিত আৰু এটা মই গেষ্ট হাউচৰ কথা চিন্তা কৰি আছোঁ। সেইখিনি মানে বড়োলেণ্ড গেষ্ট হাউচ কাম MCLA অফিচ এইটো আমাৰ মংগল চকত নিজাববীয়াকৈ শ্ৰী মহোদয়ক মই মানে কিবা কৰিছোঁ অনুৰোধ ৰাখিছোঁ। আৰু যিহেতু মাটিটো বড়োলেণ্ড গেষ্ট হাউচ কাম MCLA অফিচ বুলি আমি এলটমেণ্ট লৈ আহিলোঁ, সেইটো কামো আমাৰ হ'ব 2 দিন পিছত। আকৌ বাকী যিখিনি বৰ্তমান কাম হৈছে BTR চৰকাৰত সকলো ঠিকাদাৰবিলাকে কৈছে যেন এইবাৰ চৰকাৰ কাম কৰিলে পইচা পায়, পইচা পাৱা বুলি কৈছে। কোনো মানে লাইবিলিটিছত থকা নাই বুলি কৈছে। হিচাপে আমাৰ প্ৰমোদ বড়ো ছাৰে যিখিনি কাম কৰি আছে বৰ্তমানৰ এই 2.5 বছৰত যিখিনি কাম হ'ল এইখিনি কামৰ পইচাটো আদায় কৰি দিব পাৰিছে। সেইটো কাৰণে ছাকচেছ হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু আগৰ চৰকাৰত যিটো কথা সকলোৱেও গম পায়, পেপাৰে কাগজে আহিছে 3000 কোটি টকা লাইবিলিটিছ থৈ গৈছে। তেখেতসকলৰ দিনৰ কথাটো এনেধৰণৰ আছে বুলি মই গম পাওঁ। মানে 10 কোটি যদি আহে 20 কোটিৰ অৰ্ডাৰটো দিছিলে এপ্ৰুভেলটো। সেইটোৰ কাৰণে বৰ্তমান লাইবিলিটিছ এতিয়ালৈকে শেষ কৰিব পৰা নাই। মানে দেউতাকে কৰি যোৱা ধাৰটো পুতেকে মাৰিব লগা হোৱাৰ দৰে হাগ্ৰামাৰ চৰকাৰে সেনেকৈ ধৰণৰ কৈছে। এতিয়া তেখেতে ক'ব বিচাৰে প্ৰমোদ বড়ো ডাঙৰীয়া BTR চলাত 0 বুলি কৈছে। মই তাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বেলেগ সমষ্টিৰ কথা মই ক'ব খোজা নাই। মোৰ সমষ্টিতে কাম হৈছে না নাই এইটো চোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ আজিৰ দিন এই কাৰ্যসূচীৰ দ্বাৰা। মোৰ সমষ্টিত 27টা ৰাস্তা CC ব্লকৰ হৈছে, তাৰে 5 কিলোমিটাৰ এটা ব্লেক টপিঙৰ হৈছে। তাৰ বাহিৰেও কমিউনিটি হলৰ পৰা মন্দিৰ মছজিদৰ পৰা কিছু কাম আমাৰ সমষ্টিত হৈছে। হিচাপে এতিয়াও মানে 5 প্ৰায়ৰিটি হিচাপে চিলাকং মানে বসুমতাৰী শ্বহীদ যিটো তেখেতে BLT ফাউণ্ডাৰ চেয়াৰমেন আছিলে, তেখেতৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাৰণে 5 কোটি টকা ধাৰ্য কৰিলে। আকৌ আমাৰ ফাৰ্ষ্ট যিটো শ্বহীদ সুজিত নাৰ্জাৰী বড়ো মুভমেণ্টৰ সময়ত শ্বহীদ হোৱা সুজিত বসুমতাৰীৰ নামত সুজিত নাৰ্জাৰীৰ নামত 1 কোটি টকা অডিটৰিয়াম হলৰ নামত ধাৰ্য হৈছে। হিচাপে
সেইখিনি কামবিলাক হৈ আছে। কলেজত 1 কোটি হৈছে, টাউনৰ বিবাহ ভৱন হিচাপে 1 কোটি টকা আহিছে। হিচাপে বৰ্তমানৰ যিখিনি কাম কৰিছে এইখিনি বাস্তৱ ৰূপটো দেখাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু নহ'লে তামোলপুৰ আমাৰ জিলা, যিহেতু জিলাখনো আমাৰ হ'ল, যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কামেই নকৰিল হয়, জিলা কেনেকৈ হৈ আহিল, আজি জিলাটো কেনেকৈ ঘোষণা হ'ল। যদি কামেই যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কৰা নাই, মেডিকেল কলেজৰ কনষ্ট্ৰাকশ্যনৰ কাম কেনেকৈ চলি থাকিল। যদি কামেই যদি হোৱা নাই, তেনেহ'লে আমাৰ পাগলাদিয়াৰ নদীখনৰ দলংখন কেনেকৈ নিৰ্মাণ হৈ গ'ল। এইটোতো কৰাৰ পৰা আজিলৈকে সম্পূৰ্ণ হৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উদ্বোধনী কৰি গ'ল। সেই হিচাপে আমাৰ মাজত বেলেগত মই যাব বিচৰা নাই। কাম কৰাৰ কাৰণে আজি 41খন গাঁও গহপুৰীলৈকে আৰু এক্সটেনশ্যন হ'ল বিটিআৰত। সেইবিলাক কাম বৰ্তমান হৈছে, য'ত সমষ্টি গড়েশ্বৰ সমষ্টি হিচাপে আমি সুকীয়াকৈ পালোঁ, আৰু আগত ৰঙিয়া সমষ্টিত আছিলে। হিচাপে সেইখিনি কামৰ ক্ষেত্ৰত যদি যোগ্যতা নাথাকিলে হয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনতে বিটিআৰ চৰকাৰৰ ভিতৰতহে সেইখিনি কামবিলাকো হৈছে। তাৰ কাৰণে মই ইচ্ছাভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ সমষ্টিত, গড়েশ্বৰ সমষ্টিত আমি যিখিনি MCLA এখনত থাকি কাম কৰিলোঁ, তেখেতৰ দিনত মই 5টা বছৰ আছিলোঁ। এই BPFৰ চৰকাৰৰ লগতে আছিলোঁ, নিৰ্দলীয় খেলি জয় হৈ। এই সময়ত তেখেতে একোৱেই নিদিলে আমাক। এতিয়ালৈকে তেখেতে আমাক ঠগি যোৱা 1,60,00,000 টকা CD ফাণ্ডৰ পইচা নিদিলে। সেইটোৰ কাৰণে মই BPF দলটোত ত্যাগ কৰি আহি UPPৰ দলত যোগ হৈছোঁ। এইখিনি মই ধন্যবাদ। সকলে সেনেধৰণৰ ভাবিছে, এনেতো মানুহৰ মাজত গৈ মিটিং চিটিং কৰি গৈছে, আমি কাৰোৰ লগত মিল নহওঁ, আমাৰ লগত মিত্ৰজোঁট নকৰোঁ। কিন্তু আজি তেখেতসকলে সহায় বিচাৰি আছে, তেনেহ'লে তেখেতসকলৰ শক্তিটো দুৰ্বল হোৱা বুলি ক'ব লাগিব। অকলে যুঁজিম বুলি কৈ ৰাইজৰ মাজত পকতীয়াকৈ কৈ আছিল, এতিয়া গৈ দিল্লীত সহায় বিচাৰি আছে। তেনেহ'লে তেখেতৰ শক্তি কিমান আছে এইটো। আৰু তেখেতক কি ক'ম, চন্দন ব্ৰহ্ম নিচিনা এজন অসমৰ মন্ত্ৰীক চিনি নাপোৱা মানুহ, নিজৰ সংগী, য'ত প্ৰবীণ বড়ো ডাঙৰীয়াক চিনি নাপোৱা হৈ গ'ল, তেনেহ'লে তেখেতৰ কেটেৰিক নে কি বুলি কয়, চকুৰ অলপ খেলি মেলি হৈছে নেকি। মনৰ কথাবিলাক তেখেতৰ ব্ৰেইনৰ অলপ কিবা থাকিব পাৰে, তাৰ কাৰণে হয়তো তেখেতে আবুল তাবুল বকি দিছে। চন্দন ব্ৰহ্ম চিনি নাপায়, প্ৰবীণ বড়োক চিনি নাপায়, এনেকৈ আমাকতো আৰু চিনি নাপাব। আমাৰ নিচিনা মানুহ ক'ত চিনি পাব, সাধাৰণ MCLA আছিলে। কিন্তু তেখেতৰে সংগী আছিল মই, আমিওতো তেখেতৰে সংগী আছিল, তেখেতৰ দ্বাৰা জন্ম হোৱা আমি সংগঠনত হিচাপে আমাকো চিনি নাপায় তেখেতে। তাৰ কাৰণে তেখেতৰ কথাটো বেলেগ। ৰাইজৰ আৰু কি চিনি পাব, ৰাইজক চিনি নাপাব তেখেতে। শাসনত বহাৰ পিছত অমৃশ পুৰী শাসনত থকা নাটকত কৰাৰ দৰে কৰিব, এনেধৰণেই চলি থকা যেন পাওঁ মই। এইখিনি কথা।